জিন্দাবাদ 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 বিচাৰি গাঁৱত আহি কাকো হাৰাশাস্তি কৰিব নোৱাৰে এনেকুৱা এটা ভাল পৰিৱেশ পাবলৈ সক্ষম হৈছোঁ। আমি চবেই বিচাৰোঁ শান্তিৰে থাকিব লাগে। সেইকাৰণে আজি শান্তিত থকাৰ স্বাৰ্থতো কোনোবাই সংগ্ৰাম কৰে কি মোৰ মাটিডোখৰ মোৰ হ'ব লাগে, মোৰ এটা ৰাজনৈতিক অধিকাৰ আছে, মোৰ সামাজিক ভাষা সাংস্কৃতিক অধিকাৰ আছে, এই অধিকাৰবিলাক মই পাব লাগে বুলি আমাৰ বিভিন্ন জনগোষ্ঠীৰ ডেকা ল'ৰাসকলে অস্ত্ৰ লৈ আজি সংগ্ৰাম কৰিছে। কিন্তু মই ক'ব বিচাৰিছোঁ যি যি জনগোষ্ঠীয়ে অস্ত্ৰ লৈছে সেই জনগোষ্ঠীবিলাক এতিয়া বিবেচনা কৰিবলৈ সময় আহিল। যি সময়ত বিশ্বৰ মানুহবিলাকে আজি কম্পিউটাৰ লৈ ইণ্টাৰনেট লৈ ডিজিটেল লৈ মানে কাম কৰি বহুত আগুৱাই গ'ল, আমাৰ শিক্ষা দীক্ষা বহুত আগুৱাই গ'ল, আমাৰ অৰ্থনীতিবিলাক বহুত আগুৱাই গ'ল। সেই সময়ত যদি আমি অস্ত্ৰ লৈ মানে আমি যদি উত্তপ্ত পৰিৱেশ কৰি থাকোঁ, হিংসা কৰি থাকোঁ, আমাৰ উন্নয়ন কেতিয়া হ'ব, আমাৰ তাত শান্তি কেতিয়া আহিব, এইটো এটা ডাঙৰ প্ৰশ্ন আহিছে। আজি চৰকাৰৰ কাৰণে কোনোবা 100 জন 200 জন 500 জন মানুহ অস্ত্ৰ লোৱাটো চৰকাৰৰ কাৰণে একো ডাঙৰ কথা নহয়। চৰকাৰে এইটো কেতিয়াও ভয় নকৰে। আমিহে ভাবোঁ কি আমাৰ 100 জনে অস্ত্ৰ লৈ আছে, দৰকাৰ হ'লে আমি যুদ্ধ কৰিম। ভাৰত চৰকাৰৰ লগত যুদ্ধ কৰি একো পাত্তা নাপায়। ইয়াত 20 লাখ আৰ্মি আছে, পুলিচ আছে, CRPF আছে। তো সেইকাৰণে আজি বিবেচনা কৰিব লাগিব। আমাৰ অস্ত্ৰবিলাক চবে গোটাই দিলে, আমাৰ যদি সশস্ত্ৰ সংগ্ৰামীবিলাক সকলো মূল খুঁটিলৈ আহে তেনেহ'লে আমাৰ অঞ্চলত শান্তি আহিব। এতিয়া আমাৰ ষ্ট্ৰাগল লাগে, আমাক ৰিভলিউশ্যন লাগে শিক্ষাৰ ক্ষেত্ৰত, আমাক ৰিভলিউশ্যন লাগে, আমাক জাগৰণ লাগে অৰ্থনীতিৰ ক্ষেত্ৰত, আমাক জাগৰণ লাগে কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত, আমাক জাগৰণ লাগে আমাৰ সকলো দিশত সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত। সেইকাৰণে মই অসমত এতিয়াও যিসকলে অস্ত্ৰ সংগ্ৰাম কৰি আছে মই আহ্বান কৰিছোঁ, নিজৰ সমাজৰ স্বাৰ্থত, নিজৰ জাতিৰ স্বাৰ্থত, নিজৰ অঞ্চল উন্নয়নৰ স্বাৰ্থত সকলোৱে গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগে আৰু কিবা এটা সমাধানৰ পথ ওলাই অস্ত্ৰ চৰকাৰক গোটাই দি পেলাই এটা স্বাভাৱিক জীৱনত আহিব লাগে। কাৰণ আমাৰ যুদ্ধ জংঘলত নহয়, আমাৰ যুদ্ধ সমাজৰ ভিতৰত, আমাৰ যুদ্ধ সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে, আমাৰ যুদ্ধ এটা সুস্থ সমাজ গঢ়াৰ কাৰণে। আমাৰ এই কিছুমান যুৱকসকলে উচ্চ শিক্ষা ল'ব পৰা নাই, আধাতে টকা পইচা নোহোৱাৰ কাৰণে মেট্ৰিকলৈকে পঢ়ি এৰিছে, হায়াৰ ছেকেণ্ডাৰীলৈকে পঢ়ি এৰিছে আৰু আজি সেইসকল নিবনুৱা হৈ গৈছে। সেইসকলৰ কাৰণে চবে মিলি আমি কিবা কাম কৰিব লাগিব। সেইকাৰণে চবেই এতিয়া চিন্তাধাৰাৰ এটা পৰিৱৰ্তন কৰিবলৈ, পৰিৱৰ্তনৰ এটা চিন্তা কৰিবলৈ দৰকাৰ হৈছে। আমাক পৰিৱৰ্তন লাগে। আমি চৰকাৰক স্বাধীনতাৰ ৭৪ বছৰ বাদ চালোঁ। আমাৰ ঘৰখন ঠিক কৰি দিব, আমাৰ মানে গাঁওখন ঠিক কৰি দিব, আমাৰ কৰ্ম সংস্থাপন দিব, আমাৰ অৰ্থনীতি উন্নয়ন কৰি দিব, সকলো দিশতে আমি বাদ চাই আহিলোঁ। কিন্তু চাওঁতে চাওঁতে কোনোবাই পালে কোনোবাই নাপালে, যিজনে পাইছে এবাৰ নহয় দুবাৰ নহয় 3 বাৰ নহয় 5 বাৰ পালে, কিন্তু যিজনে পোৱা নাই এতিয়ালৈকে সি তেনেকুৱা অৱস্থাতে আছে। আজি আমাৰ বহুত দৰিদ্ৰ মানুহ আছে, দুখীয়া মানুহ আছে। ইফালে ভাৰত চৰকাৰে কৈছে প্ৰতিজন দুখীয়া মানুহ ঘৰ দিব লাগে। আমাৰে কোনোবা দাদা ভাই চেয়াৰমেন মেম্বাৰ হয়, মোৰ কাৰণে আহা ঘৰটো খাই পেলাইছে, মোৰ পৰা পইচাও লৈছে কিন্তু মোৰ ঘৰটো বনাই দিয়া নাই। ভাৰত চৰকাৰে কৈছে আমাক জব কাৰ্ড দিব লাগে, যিসকলৰ চাকৰি বাকৰি নাই নিবনুৱা সকলকো জব কাৰ্ড দিব লাগে। কিন্তু আমাৰে কোনোবা দাদা ভাইয়ে মেম্বাৰ চেয়াৰমেন BDO হয়, মোৰ কাৰণে আহা জব কাৰ্ডৰ পইচাটো খাই দিছে। ইয়াৰ কাৰণে আমাক জাগৰণ লাগে, এটা পৰিৱৰ্তন লাগে। আজি দুখীয়া মানুহবিলাক আগবাঢ়ি যোৱাৰ কাৰণে ব্লক অফিচত বহুত ভাল ভাল স্কিম আছে, এই স্কিমবিলাক বাস্তৱত ৰূপায়ণ নকৰে। আমাৰ এগ্ৰিকালচাৰটো ঠিক কৰিব লাগে বুলি কোটি কোটি টকা আহে, ইৰিগেশ্যন ঠিক কৰিব লাগে, আগুৱাই যাব লাগে, বহুত পইচা আহে। আমাৰ নদীৰ গৰাখহনীয়াবিলাক ৰোধ কৰিবৰ কাৰণে কোটি কোটি টকা আহে, কিন্তু বাস্তৱত কোনো কাম নকৰে। সেইকাৰণে আজিকালি মানুহবিলাকে ৰাজনীতিটো এটা অনীহা আহিছে, চবে ক'ব বিচাৰিছে কি ৰাজনীতিটো ভাল নহয়। ময়ো কৈ আছিলোঁ যোৱা 19 বছৰ ছাত্ৰ সংগঠনত থকা সময়ত সদায় MLA মন্ত্ৰীৰ লগতে মোৰো যুক্তিযুক্ততা হৈছিলে। তেতিয়া ময়ো ভাবিছিলোঁ কি পলিটিক্সটো ভাল নহয়, এই পলিটিক্সত থাকিলে ঠিক নহ'ব, এই কথাবিলাক ময়ো ভাবিছিলোঁ আৰু ময়ো সেইকাৰণে ঠিক কৰিছিলোঁ মই কোনোদিন ৰাজনীতিলৈ নাহোঁ। কিন্তু আজি যিটো দেখিবলৈ পালোঁ, মোৰ গাঁওখনত, মোৰ গাঁৱৰ ওচৰ চুবুৰীয়াত, মোৰ অঞ্চলত মোৰ দাদা ভাইসকলে যিটো সমস্যাত আছে, ইয়াৰ যদি সমাধান কৰিব লাগে আমি ৰাজনীতিত ভাল মানুহবিলাক আনিব লাগিব। ভাল মানুহ সমাজৰ যোনে চিন্তা কৰিব পাৰে, সমাজৰ যোনে দায়িত্ব ল'ব পাৰে,
সমাজৰ কাৰণে কোনোবা কিঞ্চিত কাম কৰিব পাৰে তেনেকুৱা ব্যক্তিবিলাক ৰাজনীতিত আনিব লাগিব তেতিয়াহে আমাৰ পৰিৱৰ্তন আৰু উন্নয়নটো আহিব যোৱা 17 বছৰত এই বিটিসি এৰিয়াত প্ৰায় 6000 কোটি টকা আহিল আৰু সেই বিটিসিত কোনোবা আমাৰে দাদা ভাইবিলাকে ইয়াতে ইএম হৈছে জিএম হৈছে কিন্তু আমাৰ দুখীয়া ৰাইজক কোনো চোৱা নাই তেখেতে নিজৰ কাৰণে সম্পত্তি বনাইছে নিজৰ কাৰণে টকা বনাইছে কিন্তু মোৰে যে দাদা ভাই ইয়াতে ভাত খাবলৈ পোৱা নাই ইয়াত যে বহুত ঔষধ খাবলৈ পইচা নাই আমাৰ থাকিবলৈ ভাল এখন ঘৰ নাই সেই সকলৰ কাৰণে একো চিন্তা কৰা নাই এই কাৰণে UPPL এটা আমাৰ আদৰ্শ আৰু লক্ষ্য লৈ আমি ৰাজনীতিত আহিছো আমি মদ ভাং জুৱা ৰাজনীতি কৰিবলৈ আহা নাই ৰাইজক সেৱা কৰিবলৈ চিন্তা কৰিছো আৰু 17 বছৰ ৰাইজে BPFক চালে 5 বছৰ ৰাইজে UPPLত চাওক এই 5 বছৰত যিখিনি সমস্যা ৰাইজে ভুগি আছে অন্তত প্ৰধান সমস্যা হিচাপে আজি ভূমিৰ সমস্যা বহুত সময়ত কয় আমাৰ ভূমিৰ পাট্টা নাপায় ভূমিৰ পাট্টা নিদিয়ে কিয় নিদিয়ে আপুনি ভাৰতৰ নাগৰিক হয় আপোনাৰ মৌলিক অধিকাৰটো আপোনাৰো অধিকাৰ আপোনাৰো মানে মানৱ অধিকাৰ আছে আপোনাৰো সাংস্কৃতিক ভাষাৰ অধিকাৰ আছে আৰু আপোনাক কোনে বঞ্চিত কৰিব ভাৰতৰ আইনত এজন ভাৰতীয় নাগৰিক এজনে যে ভূমিৰ পাট্টা নাপায় এই কথা কতো লিখা নাই আৰু হেতু যোৱা 17 বছৰে ৰাজনীতি কৰিলে এই কাৰণে আমি কৈছো UPPL দলে যিয়ে ফৰেষ্ট অঞ্চলত আছে যিয়ে বিভিন্ন অঞ্চলত আজি বসবাস কৰি আছে আমাৰ মানুহবিলাক সবে আমাৰ চৰকাৰ আহাৰ লগে লগে ভূমি পাট্টা প্ৰদান কৰাৰ ব্যৱস্থাটো আমি কৰিম যাতে আপোনালোকে নিৰাপদে থাকিব পাৰে ইয়াৰ লগতে জাতি জনগোষ্ঠী উন্নয়নৰ বহুতে কৈছে মুখ দেখিবলৈ পোৱা নাই BPFে সকলো জাতিৰে এজন দুজন মানুহক মহাজন কৰিছে কিন্তু বহুতক একো দিব পৰা নাই চাকৰি বাকৰি ওলাইছে EM GM বিলাক নিজৰ ঘৰৰ মানুহবিলাক দি লৈছে সাধাৰণ ৰাইজে হাড় ভাঙি পইচা খৰচ কৰি নিজৰ ল'ৰা ছোৱালীক MA পাছ কৰাইছে কিন্তু চাকৰি পোৱা নাই এটা চাকৰি যদি ৰৈ যায় এই চাকৰিটোৰ কাৰণে লাখ লাখ টকা দি কিনিব লাগে সেই কাৰণে UPPL আমি ঠিক কৰিছো কি আমাৰ সকলো জনগোষ্ঠীৰ নামত এটা উন্নয়ন বোর্ড হব লাগিব ডেভেলপমেন্ট বোর্ড এই ডেভেলপমেন্ট বোর্ডটো গুৰখাৰ কাৰণে এই ডেভেলপমেন্ট বোর্ড আদিবাসীৰ কাৰণে এই ডেভেলপমেন্ট বোর্ড যিমানখিনি জনগোষ্ঠী আছে আমাৰ কলিতা আমাৰ মানে বামুণ ইয়াৰ পৰা আদি কৰি আমাৰ নাথ যোগী আমাৰ মাইনৰিটি বঙালী যিমান জনগোষ্ঠী আছে আমাৰ সকলো জনগোষ্ঠীৰ কাৰণে একোটা উন্নয়ন বোর্ড গঠন কৰি দিয়া হ'ব যাতে আপোনাৰ উন্নয়ন আপুনিয়ে চাব পাৰে আপুনি মোৰ কৰা কামত ইমান সন্তুষ্ট হোৱা নাই গতিকে আপোনাকো এই অধিকাৰটো দিব লাগিব আজি আমি সংগ্ৰাম কৰি কিবা এটা পাইছো এটো আমাৰ নহয় এটো সকলো এই অঞ্চলৰ ৰাইজৰ কাৰণে ওদালগুৰি জিলাত আপোনালোকে আছে এই ওদালগুৰি জিলাত স্বাধীনতাৰ 70 বছৰত কোনো দিন কল্পনা কৰা নাছিলে যে ইয়াত যে এখন মানে এই অৰ্গেনিক ইউনিভাৰ্চিটি হ'ব ইয়াত যে এখন NIT হ'ব ইয়াত যে এখন ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব ইয়াত বিভিন্ন আঁচনি বিলাক আহিছে নেশনেল ষ্টেডিয়াম হ'ব ইয়াত যে টুৰিজিমৰ কাৰণে বহুত মানে কাম হ'ব এই কথাবিলাক কোনো কল্পনাই কৰিব পৰা নাছিলে কিন্তু এখন চুক্তি হৈ গল এই চুক্তিৰ ওদালগুৰি জিলাৰ যিখিনি আজি অনুষ্ঠান প্ৰতিষ্ঠান আহিছে এইখিনি 2-3 বছৰত যদি স্থাপন কৰা হয় ওদালগুৰি জিলা আমাৰ ভাৰতৰ এটা উন্নত জিলা হিচাপে গঢ় লৈ উঠিব আপোনালোকে বহুত শ্ৰম কৰি আছে আজি চাহ বাগানত বহুতে ইয়াতে কাম কৰি আছে আমাৰ আদিবাসী ভাইসকলৰ বিভিন্ন জনগোষ্ঠীৰ লোক আছে ইয়াত চাহ বাগানৰ যিবিলাক মালিক আছে যিবিলাক কোম্পানী আছে এই চাহ বাগানৰ পৰা কোটি কোটি টকা কামাই লৈ গল আমাৰ দুখীয়া যিবিলাক শ্ৰম কৰি আছে সেই সকলৰ কিন্তু জীৱনটো তেখেতসকলে ভালকে নাচালে আজি চাহ বাগানত খেতি কৰি মানুহবিলাকৰ কাম কৰা মানুহবিলাকৰ জীৱনৰ প্ৰতি এটা ভাবুকি আহে এটো আপোনালোকে উপলব্ধি কৰে তাত বহুত ঔষধ দিয়ে কিবা দিয়ে বহুত মানুহৰ বেমাৰ হয় এই কাৰণে আজি যিসকলে ইমান ৰিস্ক লৈ কাম কৰি আজি পইচা কামাবলৈ দিছে ইন্ডাষ্ট্ৰি ডেভেলপ কৰিছে বিভিন্ন সহায় কৰিছে সেই সকল ব্যক্তিৰ জীৱিকাৰ কাৰণে যিখিনি কিঞ্চিত তেখেতসকলে যিটো মানে দি আছে কিবাৰ নামত মজুৰিৰ নামত সেই মজুৰিটো মিনিমাম যিটো আমাৰ কিবা আহিছে আজি মিনিমাম ওয়েজেস যেটো গভর্নমেন্টে ডিক্লেয়ার করেছে এই মিনিমাম ওয়েজটো দিব লাগে ইয়াৰ কাৰণে আমি সংগ্ৰাম কৰিম আজি বাহিৰত যদি মানুহে হাজিৰা কৰি 500 টকা পায় বাগানত কাম কৰা বিলাকক পইচা পাব লাগিব ইয়াৰ বাহিৰে বিভিন্ন সমস্যা আছে বাগানত থকা মানুহ বিলাকৰ বহুতৰে কোৱাৰ্টাৰ বিলাক ভাল নহয় ৰাস্তা বিলাক ভাল নহয়
আজি ভাল মানে খাবলৈ যিটো খাদ্য সাপ্লাই হয় এইটো ভাল খাদ্য নিদিয়ে এইবিলাকক লৈ পেলাই ছাত্ৰ সংগঠনবিলাক কেতিয়াবা কয় কিন্তু কেতিয়াবা নকয় আৰু আমাৰ বিটিআৰ অঞ্চলত পৰা যিখিনি বাগান আছে যিখিনি জাতি জনগোষ্ঠী আছে তেখেতসকলৰ দুখ দুৰ্যোগৰ কাম কৰিবলৈ আমি UPPL দল আগবাঢ়ি আহিছোঁ আমাৰ বেলেগ কাম নাই কোনোবা ভাবিব পাৰে ৰাইজ এইবিলাক কথা কৈছে কালি পাহৰি যাব মই কোনো ৰকেট উৰাবলৈ ইয়াতে অহা নাই চন্দ্ৰত ৰকেট উৰোৱাটো আমাৰ কাম নহয় আমি এই অঞ্চলৰ দুখীয়া গৰীব মানুহৰ কিঞ্চিত কাম কৰাৰ কাৰণে ৰাজনীতিত আহিছোঁ বেলেগ উদ্দেশ্য লৈ অহা